হাই গাইজ আজি আমাৰ ঘৰলৈ কি আহিছিলে এইজনী আহিছিলে আমাৰ ঘৰলৈ আজি এতিয়া ডাৱৰীয়া বতৰটো ডাৱৰীয়া তাতে ভাবিলোঁ মেগী মানে খাবলৈ মন গ'ল ডাৱৰীয়া বতৰত আৰু ভাবিলোঁ চেনেল ভিডিঅ'কে বনাই দিওঁ কোন জিকে কোন হাৰে আজি চাওঁ মানে যদি হাৰে নহয় এইটো খাব লাগিব এইটো মানজিলৈকে চাওকচোন কি ধুনীয়াকৈ পকি আছে নহয় এইটো খাবলৈ সাজু হৈ থাকা তুমি সাজু হৈ থাকা এতিয়া তুমি সাজু ইয়াত থৈ দিছোঁ দেই এতিয়া থৈ দিছোঁ পানী অকণমানহে ফাৰ্ষ্টতে খাই লওঁ ঐ ৰ'বা টাইম চাব লাগিব কি পানী একেলগে খাই লৈছে কেইমিনিট দিলে ভাল হ'ব কেইমিনিট 5 মিনিট বহুত 2 মিনিট দিয়া 2 মিনিটতো বহুত চাগে 2 মিনিটটো বহুত হ'ব তুমি 2 মিনিটত 1 মিনিটে দিয়া 2 মিনিটে দিয়া 2 মিনিটে দিয়া এইটো 7 হৈছে হা 7ৰ পৰা ৰ'বা 8ৰ পৰা ষ্টাৰ্টিং কৰিম দেই ৰ'বা 9লৈকে ন সেই পুৰা ৰ'বা দেই নাখাবা এতিয়া পুৰা মই নাখাওঁ ষ্টাৰ্টিং হ'ব 8ৰ পৰা 8ৰ পৰা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বিহুলে খাইছে তাই হ'ব জলদি খাওঁ শেষ কৰিব লাগিব তোমাতকৈ আগত খাব পাৰিম হয় তেজপা কিন্তু যেতিয়া এনেকৈ ৰখি আছোঁ নেকি মেগীখিনি খাই থাকোঁতে এনেকৈ দেৰিকৈ বাজিলে হয় আৰু তেতিয়া দেৰি নহয় চোৱা 1 মিনিটত কেনেকৈ নাম জলকীয়া খাবা ৰক্ষা কৰা শেষে হ'বলৈ হ'লে জিকিবই লাগিব মা আহিলা আয়ো পানী খাব ইমান মন গৈছে মই হ'লেও খোৱা নাই সময় যাব বুলি তুমি এনেও খাইলা ভৰ্তি ইয়াত 1 মিনিট কি মই 1 মিনিটত শেষ কৰিছোঁ চফা কিমান গাল আছে বাদ দিয়া আৰু তুমি দেই মোৰ লগত পাৰিবা নি ৰাক্ষসনী এজনী দেই দিয়া এতিয়া খোৱা মই কিন্তু ফুচকা চেলেঞ্জত হাৰি যাম আকৌ সেইটো ডাইৰেক্ট কথা ইমান কথা থাকিলে সেইটোৱে মই তুমি যে ইমান টাকটাকে খাইছা দেখিছা নাই একগাল খাই দিলোঁ মই এইটো খাব নোৱাৰোঁ দেই মোৰ অকাতেই নাই এইটো খাবলৈ গোটেইটো নাখা নহয় এই কিয় নহ'ব গোটেইটো কেনেকৈ খাম আকৌ মই চেলেঞ্জ কৰিছা মই সেইকাৰণে পেটত নধৰা খাই দিছোঁ গোটেইটো নহয় কামুৰিম অকল কামুৰি চুবাই দিলি ইয়াত পেটত খুৱাব লাগিব নোসোমাই পেটত খাব লাগিব এইবোৰ নেমানো চেচা মোক ইমান এইটো খাব লাগে বুলি চেলেঞ্জ দি গোটেই সোপা একদম মই উশাহ লগে ইমান ধুনীয়াকৈ খোৱা মই এতিয়া ভাত চাত খাব নোৱাৰোঁ আৰু এই থকা মানজলীয়াটো মই কেনেকৈ খাম বাৰু মই ওপৰলৈ মোৰ নকৰাকৈ একেটা উশাহতে ভৰাইছোঁ নেকি খা আকৌ 1 2 3 খাব জলদি খুৱাম বেছি এইবোৰ দেৰি নকৰিবা মোৰ উস্তাদি মাই মই ডান্স ভিডিঅ' বনাম বুলি মই কৈছিলোঁ নাই তই এনেও চেলেঞ্জত এনেও হাৰি যাবি মেগী চেলেঞ্জ এনেও হাৰিব লাগিব অকণমান কামুৰি দিম নহ'ব গোটেইটো খাব লাগিব মৰিম মই পেট পুৰিব মোৰ সেইটো ভয় দেখাই মই উশাহ নোপোৱাকৈ খালোঁ সেইটো কাৰণে খাবই লাগিব এইবোৰ নাজানো মোক ইমান ভয় লাগি আছে সেইটো খাব পাম
খোৱা কি লিমাই লগাই আছে খোৱা নহ'ব সেইবোৰ ভিডিঅ' কেমেৰা অফ কৰিবও নহ'ব সেইবোৰ অকল ভিডিঅ'ত দেখালে নহ'ব নহয় তুমি খাব লাগিব খোৱা খোৱা কেনেকৈ খাম বাৰু খোৱা 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 চেলেঞ্জ ভিডিঅ' বনাই বোলে সেইটো খোৱা ভয় লাগিছে মোৰ খোৱা বেমাৰ কৰিব খোৱা এইটো ভিডিঅ' বহুত দিনলৈকে থ'ম মই খোৱা না পদু খোৱা কি হ'ল কি হ'ল গুণ্ডা আছে পুহিছে গুণ্ডটো পায়ে পুহিছে গাখীৰ খাই দিয়াগে যোৱা আজি মাও নাই সিহঁতৰ ঘৰত মই সেইটো জলকীয়া খোৱা হ'লে মোক কি হ'লহেঁতেন হেল্ল' ভালে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কোৱা চেলেঞ্জ কৰা নে আৰু অকণমান গাখীৰ খালতো হেৰি হোৱা নাই হা এফালে বৌ চেলেঞ্জ ভিডিঅ' বনাই মান জলকীয়া তেওঁ একদম মোক দেখাইছে এইটো খাব লাগিব বুলি খাবলৈ বোলে ৰেডি হৈ থকা হেনো এতিয়া কেনেকুৱা লাগিছে লা বন্ধু অকল ভিউজ নিদিলে পাপ লাগিব তোমালোকক ভিডিঅ' কাৰণে গতি কি হৈ গ'লে তোমাৰ কি খাইছা গুড় গাখীৰ খাই গুড় খায়ো তত পোৱা নাই বেছি এইজনী কেনেকুৱা লাগিছে লিপষ্টিক ঘঁহি আহিছিলা নি ভিডিঅ' বনাবলৈ বন্ধুসকল মোক তাই মান জলকীয়াটো দেখাইছে এইটো খাব লাগিব বুলি এতিয়া কেনেকুৱা লাগিলে মোৰ লগত তুমি কি পাত্তা পা তুমি মোৰ লগত মোক খুৱাব হ'লে তুমি ফুচকা চেলেঞ্জ কৰিব লাগিব মই 3টা খাই ভাগৰি যাম ফুচকা নাই জলকীয়াটো মই ইমান ফুলনি হোৱা নাছিলোঁ তুমি মোক কৈ লৈছা আকৌ এইটো খালে একেবাৰে নকয় বেলেগ জলকীয়া নিচিনা নহয় তুমি মই খাব পাম বুলি তুমি মোক খুৱাম বুলি ভাবিছিলা হয় নাই এই লোকলে খোল পুতিলে কিবা কিবা বুলি কয় যে বাই বাই মই কেনেকুৱা লাগিলে এতিয়া কেনেকুৱা লাগিলে মই নাথাকোঁ আৰু তুমি কেনেকৈ জীয়াই আছা তুমি ভাবা আকৌ আমাৰ মাও নাই ইয়াত মই যদি পুৰিলেহেঁতেন মোৰ কি হ'লহেঁতেন দাদা ৰিয়েকশ্যন চোৱাগে চোৱা তুমি পৰি দিয়াগে চকুটুকু ৰঙা হৈ গ'লগে তোমাৰ সঁচাকে চকুটুকু ৰঙা হৈ গৈছে কি চাও এইটো মোৰ থাম্বনেইলৰ কাৰণে থাম্বনেইলৰ কাৰণে ফটো এটা মাৰিলোঁ মই পিছে আকৌ মাংস চম হ'ব থৈ দিয়া